Ha Giang Loopৰ আজি আমাৰ ডে 4 আজি দিনটো আমি আৰম্ভ কৰিলোঁ আমাৰ ৰাইডাৰৰ গ্ৰুপবোৰো ওলালে দেখা পাইছে যে আমাৰ লাগেজবোৰ বান্ধি দি আছে ইয়াতে বাইকত তো ভিডিঅ'টো চাই থাকিব বহুত ইণ্টাৰেষ্টিং হ'ব সো এতিয়া গৈ আছোঁ তালৈকে বহুত ধুনীয়া লোকেশ্যন হয় এণ্ড আই এম ভেৰি এক্সাইটেড দুখ পাই গ'লোঁ বাইকৰ পৰা পৰি এইটো দেখিছেনে But yeah, adventure is adventure. ৰাস্তাবোৰ বহুত বেছি ভাল নহয় আৰু দেখা পাইছে আপোনালোকে সৰু সৰু ৰাস্তা আৰু যাৰ বাইকৰ এক্সপিৰিয়েঞ্চ নাই সিহঁতৰ কাৰণে এই ৰাইডটো বহুত ডিফিকাল্ট হ'ব এতিয়া আমি গৈ আছোঁ তললৈ যোনটো আপোনালোকে আগৰ ক্লিপটোত দেখিছিলে লেকৰ মাজত যে নদীটো আছিলে আমি তাত গৈ আছোঁ টাইমত আহিছে মই চবতছে পিছত ইয়াতে টিকেট কাউণ্টাৰ আছে টিকেট কাউণ্টাৰত টিকেট ল'ব গৈ আছোঁ এতিয়া দেখাই আছোঁ এইটো হ'ল টিকেট কাউণ্টাৰ চ' এইটো আমাৰ পইণ্ট হয় ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম হেৰিটো জাৰ্ণিটো ভিডিঅ'টো চাই থাকিব বহুত ভাল লাগিব ৱাও ভিউটো চাওক এবাৰ কি ধুনীয়া ভিউ চ' আহিলোঁ এতিয়া টুৰটো হৈ গ'ল এতিয়া আকৌ বেক টু হাজাং য'ৰ পৰা আমি টুৰটো ষ্টাৰ্ট কৰিছিলোঁ আকৌ তাতে যাম আৰু এৰাউণ্ড 110 কিলোমিটাৰ্ছ আৰু যোৱাৰ টাইমত এইটো এটা পাৱাৰ প্লাণ্ট দেখিলোঁ পিছত লোকেল মানুহক সোধোঁতে ক'লে যে এই গোটেই এৰিয়াটোত যোনটো পাৱাৰ ছাপ্লাই হয় এই ডেমটোৰ পৰা হয় ইয়াতে অকণমান ব্ৰেক ল'লোঁ ব্ৰেক লৈ পিনে ইয়াতে কিবা অলপ খাব সোমালোঁ খাই মেলি আকৌ যাব লাগিব আকৌ মোটামুটি 58 কিলোমিটাৰ আছে হাজাং গৈ পাবা হাজাঙৰ পিছত মই আকৌ হেৰি গুচি যাম হানৈ যাম চ' ইয়াত লিখা আছে হাজাং 58 চ' হাজাঙৰ পৰা আকৌ মই যাব লাগিব মোটামুটি 250 কিলোমিটাৰ বাই বাছ সেইটো হ'ল হেৰিতে কি কয় হানৈলৈকে 250 এটা ষ্ট'ৰত আহিলোঁ বহুত কিবা কিবি বস্তু আছে বাট ধৰিব পৰা নাই আৰু
এইটো ষ্ট'ৰটোত বহুত কিবাকিবি অথেণ্টিক বস্তু আছিলে। এই লোকেল এৰিয়াটোৰ যোনবিলাক বস্তু উৎপাদন হয় সেইবিলাক বস্তু ইয়াতে বহুত ভেৰাইটিৰ গ্ৰীণ টি আছে আৰু স্পেচিয়েলি ৱাইল্ড হানি। আপুনি যদি ইয়াতে চাইছে এইবোৰ গোটেই ৱাইল্ড হানি হয়। এইটো চাইছেনে ৱাইল্ড হানি? আৰু ৱাইল্ড হানি এটা টাইপৰ নহয়, ইয়াতে বিভিন্ন টাইপৰ ৱাইল্ড হানিবোৰ আছে। দেখিছেনে আপোনালোকে? এইবোৰ হ'ল গোটেই হানি। চ' ফাইনেলি হাজাঙত আমি আহি পালোঁ। বহুত লাম্বা টুৰ গৈছিলে 140 কিলোমিটাৰ্ছ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। আকৌ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' মই আপলোড কৰিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।